Hello guys, welcome back to my YouTube channel Vlog. আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি অকমান এই লালুগৰ লগৰ এটা ঘৰত যাবলৈ ওলাই আছো আৰু আমাৰ লগত কোন কোন যায় আপোনালোকে চাই থাকিব আৰু আমি এতিয়া যাবলৈ ওলাইছো আৰু ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকিব আৰু কেনেকুৱা পায় লাইক কমেন্ট শ্বেয়াৰ কৰি জনাই দিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাই। ফাইনেলি গাইজ মই এতিয়া ওলাই আহিলোঁ। এয়া লগৰকেইটাৰ কাৰণে ৰখি আছোঁ। এয়া চাওক লগৰকেইটাৰ কাৰণে ৰখি আছোঁ। মই এতিয়া লগৰকেইটা বা ক'ত ৰখি আছে মই ফোন এটা কৰি চাওঁ। এয়া ওলাই গৈ আছোঁ এতিয়া। ফাইনেলি গাইজ এতিয়া মই গৈ আছোঁ। এয়া চাওক এই লগৰকেইটা অকণমান আগত ৰখি আছে বোলে, সেইকাৰণে মই এতিয়া অকলে অকলে গৈ আছোঁ আৰু এয়া মই আৰু কোন কোন গৈ আছোঁ আপোনালোকক দেখাই থাকিম। মোৰ লগত কোন কোন যাব ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টোত কেনেকুৱা লাগে কমেণ্ট এটা কৰি দিব। বেয়া লাগিলেও কমেণ্ট দিব আৰু ভাল লাগিলেও কমেণ্ট এটা দি দিব। ইয়াত গৈ আছোঁ অকলে অকলে। ফাইনেলি গাইজ মই বাইপাছ পালোহি। বাইপাছত এই লগৰকেইটাৰ কাৰণে ৰখি আছোঁ আৰু চাওক ভিউ চাওক। আৰু গাইজ এইটো চাওক তোমাহা নাম কিয়া হে, এই বস্তুটো বুজি পোৱা নাই। আৰু গাইজ এতিয়া গৈ আছোঁ। এই লগৰকেইটা অকণমান আগবাঢ়ি গৈ আছে বোলে। আমি এতিয়া গৈ থাকোঁ আৰু লগৰকেইটা ক'ত পালে বা, এতিয়া লগৰকেইটাক লগ কৰিব লাগিব, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। গৈ আছোঁ। ফাইনেলি গাইজ আমি বিদ্যুৎ বাবক লগ পালোঁহি। এয়া আমাৰ বিদ্যুৎ বাব। বিদ্যুৎ বাব আমি ক'ত গৈ আছোঁ এতিয়া? পহেলিকা বাপৰ ঘৰলৈ নেকি? অঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ লগৰ এজনক লগ পালোঁগৈ। ফাইনেলি এতিয়া আমি লালুক চাৰিআলি পালোঁ। চাওক লালুক চাৰিআলি পালোঁহি। এতিয়া আগত আমাৰ বিদ্যুৎ বাব গৈ আছে আৰু অকলে অকলে গৈ আছোঁ আৰু গাইজ। ফাইনেলি গাইজ মই পহেলিকা বাপৰ ঘৰত পালোঁহি। এয়া চাওক পহেলিকা বাপ। বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাপ আজি আপোনাৰ গৃহত কি আছে? আজি হ'ল কাজৰ তিথি। অহাকাইলৈ হ'ব আপোনাৰ গিয়াতলি। সকলো বান্ধৱ লাহে লাহে আহি আছে। বাকী যিসকল নিমন্ত্ৰণ দিছোঁ সকলো পৰাপক্ষত পাইছেহি আৰু আমাৰ গুৱাহাটী আঞ্চলিকৰ পৰা যিজন বাপ আহিছে তেখেতসকলে পাবহি। আমাৰ অৱস্থা হৈছেহি। এয়া আমাৰ বাপ দুজন পালেহি। এয়া এইটো আমাৰ উপমান কৃষ্ণ কৃষ্ণ আৰু আমাৰ গুণাৱতী আঞ্চলিকৰ অধিনায়ক বাপ। এইজন নাহে বুলি কৈছিলে কিন্তু দেই বাপ। পহেলিকা বাপৰ ঘৰত আহি কেনেকুৱা লাগিছে? পহেলিকা বাপ
ব'লক এয়া আমি আহি পালোঁ ভিডিঅ'টো চাই থাকিব এয়া আমি এতিয়া নামত ওলাই গৈ আছোঁ হয় নাই বাৰু কৃষ্ণ আমাৰ কৃষ্ণ ভকতজন মেইন উপমাল নিদিব ভইচটো নিদিব গম পাইছেনে বেয়া লাগিব মানে বহুত দূৰলৈ যাব সেইকাৰণে আমি এতিয়া গৈ আছিলে আৰু মোৰ লগৰ দুটা থাকি গ'ল এয়া তাত আজি ৰাতি নাম গাব মানে লগৰ দুটা থাকি গ'ল মই থাকিব নোৱাৰিলোঁ গৈ আছোঁ অকলে অকলে এতিয়া আৰু মোৰ লগৰ ভাত থাকি গ'ল আৰু মই থাকিব নোৱাৰিলোঁ মোৰ এটা বিশেষ কাম আছে আৰু ৰাতিলৈ আমি নাম গাব তাত মই অকলে অকলে এতিয়া গৈ আছিলে আৰু আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে ছাপোৰ্ট কৰিব চব গাড়ীৰ ভিতৰত গেম খেলি গৈ আছে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নাপাব ব'লক এতিয়া আমি গৈ থাকোঁ ব'লক আমি এতিয়া গৈ থাকোঁ गाइस अभी हम हमारा पहेलिका का घर से हम घर पे जा रहा हूँ मेरा हिंदी सुन के आप लोग गलत मत समझना मेरा हिंदी ये रास्ता से भी बहुत खराब है मेरा हिंदी सुन के आपको खास खास के पढ़ना होता है अभी ये रास्ता का नज़ारा आप लोग देखते रहना मैं दिखाऊँगा आप लोग को हमारा रास्ता कैसा हेलो गाइस আমি এতিয়া পাই গ'লোহি বাইপাছত हम अभी पहुंच गया बाईपास में और ये देखो बाईपास का नज़ारा
क्या सुंदर है ये ट्रेन से ये देखो बाईपास का नज़ारा व्यू देखो सनसेट का व्यू है ये देखो हम अभी यहाँ पे फंस गया और আমি এটা পাই গ'লো বাইপাছত আৰু এতিয়া আমি গৈ আছোগে ঘৰলৈকে ইয়াত দেখো কি ধুনীয়া ये ब्रिज का ऊपर से देखो मेरा हिंदी सुन के आप लोग गलत मत समझना मैं ऐसे ही बना रहा हूँ वीडियो के लिए ऐसे हिंदी बोल रहा हूँ क्योंकि मेरा हिंदी इतना अच्छा नहीं है मेरा हिंदी बहुत खराब है लेकिन ट्राई कर रहा हूँ मैं यहाँ से व्यू कैसा दिख रहा है देखो और मेरा वीडियो देख के कैसा लग रहा है आप लोग कमेंट करके ज़रूर बताना আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব अभी आप लोग देखो सिनेमैटिक शॉट हम अभी घर बसने ही वाला है ये देखो बाईपास का व्यू कैसा है हमारे घर बसने वाला है और 5 मिनट लगेगा शायद देखो और आज मेरा वीडियो देख के कैसा लग रहा है कमेंट करके ज़रूर बताना আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকেই মোৰ ছাপোৰ্ট কৰি থাকিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব বাই বাই